ট্ৰেইনিং চেণ্টাৰ আছে তাত পৰিছে ওকে মোৰ যেহেতু যোৱা 27 তাৰিখে আগষ্টৰ 27 তাৰিখে আপোনাৰ তাত পৰিছে মই দিলোগৈ মোৰ ভাল হ'ল এক্সাম ফিজিক্যাল এণ্ড PST এণ্ড PET সো আপোনালোকক কেইটামান মই কথা কওঁ ভিডিঅ'টোৰ জৰিয়তে যিখিনি আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে যেতিয়া যাব তেতিয়া আপোনালোকে লগত খোৱা বস্তু লৈ যাব প্ৰথম কথা মই তাৰ পৰা আৰম্ভ কৰোঁ খোৱা বস্তু লৈ যাব ৰাতি সাজটোৰ কাৰণে ওকে তাৰ যেহেতু খাদ্যটো বৰ ভাল নহয় সো আপোনালোকে খোৱা বস্তু লৈ যাব কাৰণ তাত অত্যাধিক মছলা দিয়ে ওকে তাৰ পিছত আপোনালোকৰ যিখিনি ডকুমেন্টছ হে ডকুমেন্টছখিনি হ'ল আপোনালোকৰ যিটো PST PET ৰ যিটো এডমিট কাৰ্ড CRPF ৰ ফালৰ পৰা যিটো এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিছিল সেইটো আপোনালোকৰ লৈ যাব দুটা কপি ওকে তাৰ পিছত লৈ যাব আধাৰ কাৰ্ড পেন কাৰ্ড দুইটা জেৰক্স কপি লৈ যাব ওকে আধাৰ এটা আপোনাৰ হেৰি লাগিব যেটো অৰিজিনাল কপিটো লাগিব পেন কাৰ্ডৰ অৰিজিনাল কপি আৰু দুইটাৰ আপোনালোকৰ জেৰক্স কপি লাগিব তাৰপিছত মেট্ৰিকৰ যিটো আপোনাৰ সাৰ্টিফিকেট আছে আৰু মেট্ৰিকৰ যিটো মাৰ্কশিট হেটো জেৰক্স কপি লৈ যাব তাতকৈ যদি আপোনালোকে হায়াৰ এডুকেশ্যন আছে তেতিয়াহ'লে হায়াৰ সেকেন্ডাৰী আপোনালোকে লৈ যাব পাৰে ওকে তাৰ পিছত আপোনালোকৰ যিটো কাষ্টৰ যিটো জেৰক্স কপি লৈ যাব পাৰে PRC কাষ্টৰ জেৰক্স কপি লাগিব লগত PRC জেৰক্স কপি লাগিব তাৰ পিছত আপোনালোকৰ যিটো চেষ্টৰ কাৰণে যিটো হাইট এণ্ড চেষ্টৰ কাৰণে যিটো আপোনালোকৰ এনএক্সাৰ ওলাইছিল তা হেতু লাগিব হেতু আপোনালোকৰ জেৰক্স কপি লৈ যাব আৰু লগত মেইন কপি লৈ যাব লাগিব ওকে তাৰপিছত আপোনালোকৰ যিটো NCL বুলি কোৱা হয় নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট যিখিনি আমাৰ OBC কাৰণে আছে তেওঁলোকে হেখন লৈ যাব হেখন বহুত ইম্পৰ্টেন্ট তেতিয়াহে আপোনালোকৰ নতুবা আপোনালোকক কি কৰিব যদি আপোনালোকে হাইট আৰু চেষ্টৰ যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকক জেনেৰেলত ভৰাই দিব ওকে গতিকে আপোনালোকে সেই দুটা বস্তু জেৰক্স কৰি লৈ যাব এইখিনি আছে ডকুমেন্টছ আৰু লগত আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটো দুটা কপি লৈ যাব ওকে তাতকৈ বেছিকৈ লৈ যাব ধৰি লওক কেতিয়াবা যদি এটা কপি হেৰাই যায় তেতিয়াহ'লে দিগদাৰ হ'ব ওকে তাত আমাক দুটা কপি বিচাৰিছে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈছে যে আপোনালোকে ব্লু বল পেন ওকে যেটো ব্লু বল পেন আছে সেইটো নিব নতুবা তাত যদি আপোনালোকে নিনিয়ে মানে আপোনালোকৰ তাত অকমান ব্যৱহাৰটো বেয়া পাব ওকে গতিকে বেয়া মান যাৰ শুনিব মন আছে আৰু মই কৈছো তাত যিখিনি ওচৰৰ যিখিনি দোকান আছে তাত এইবোৰ পেনচন নাৰাখে ওকে কেতিয়াবা লাগ ভাল থাকিলে আপোনালোকে পাব নতুবা আপোনালোকে নাপায় তাত পেন নাৰাখে মই যেটো ঘৰৰ পৰা লৈ গৈছো দুটা পেন মোৰ ভাল হৈছে ওকে গতিকে আপোনালোকে ব্লু পেনটা লৈ যাব তাৰ পিছত এতিয়া আমি আহো গ্ৰাউণ্ডলে যে গ্ৰাউণ্ডখন কেনেকুৱা হ'ব যে আপোনালোকৰ য'ত আপোনালোকে থাকিব তাৰ পৰা আপোনালোকৰ গেটলৈ আহিব লাগিব গেটত আপোনাৰ 12:30 12:30 আপোনালোকে লাইন পাতিব লাগিব ওকে আমি যেটো লাইন পতা নাছিলে আমাৰ লগৰ গিটাৰ ককাইহঁতে আমাক বহুত সহায় কৰিছিল তেওঁলোকৰ ককাইহঁতে তাত ৰখাৰ কাৰণে আমি তাতে পালো আমি প্ৰায় 1:30 মান লাগে শুই আছিল তাৰপিছত গা পা ধুই 2:30 মানত গৈছো ওকে তেওঁলোকে আমাক বহুত সহায় কৰিলে গতিকে আপোনালোকে লগত লৈ যাব আমাৰ লগত জন আছিল কাৰণে তেওঁলোকে সহায় কৰিলে তাৰ পিছত আপোনালোকে সেই গ্ৰাউণ্ডৰ পৰা আপোনালোকক তাত যেটো আপোনালোকৰ PST এণ্ড PET যেটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো চাব আৰু লগত আধাৰ যেটো কপি সেই কপিটো চাব ওকে সোৱাৰ পিছত আপোনালোকক সোমাই মেলি আপোনালোকৰ যিখন তেওঁলোকৰ গাড়ী আছে গাড়ীয়ে আপোনালোকক লৈ যাব মানে তাৰ পৰা আপোনালোকৰ প্ৰায় 3 কিলোমিটাৰ ওকে 3 কিলোমিটাৰ মান হ'ব তেওঁলোকৰ তালৈ গ্ৰাউণ্ডলৈ লৈ যাব তাৰ পিছত তাত আপোনালোকৰ স্টেপ বাই স্টেপ বিলাক হ'ব ওকে তাৰ পিছত আপোনালোকৰ প্ৰথম চেছ নুজুখে প্ৰথম আপোনালোকক গ্ৰাউণ্ডত নিব তাৰপিছত যিখিনি আমাৰ যেনেকৈ পুলিচত যিখিনি আমাৰ ইয়াত চেছ প্লেট লগাই চেছ প্লেট তেনেকৈ লগাব তাৰপিছত আপোনাৰ ভৰিত আপোনালোকৰ GPS ফিট থাকিব তেওঁলোকে সব এইবিলাক কৰি দিব আৰু পৰাপক্ষত আপোনালোকে জোতাযোৰ লৈ যাব জোতা পিন্ধি যিসকলে প্ৰেক্টিছ কৰিছে তেওঁলোকৰ কাৰণে ভাল জোতা লৈ যাব নতুবা আপোনালোকৰ ভৰি মানে যিবোৰ ভৰিবোৰ ফাটি যাব ওকে আঙুলিবিলাক ফাটি যাব এতিয়া হ'ল গ্ৰাউণ্ডখন মই যদি কওঁ গ্ৰাউণ্ডখন আপোনালোকৰ 100% ভাল ওকে একদম ধুনীয়া গ্ৰাউণ্ড কোনো চিন্তা কৰা কথা নাই আৰু গ্ৰাউণ্ডখনৰ যিটো আকৃতি যিটো সাইজটো মই আপোনালোকক বৰ্ডত দি দিছো ওকে মানে আপোনালোকৰ গ্ৰাউণ্ডখনৰ সাইজটো এনেকুৱা ওকে এনেকুৱা হয় আৰু আপোনালোকক এনেকুৱা পৰা লাইন পাতিব প্ৰায় আপোনালোকৰ 250 মান 250 মান ল'ৰা আপোনালোকৰ গ্ৰুপত দি দিব ওকে এনেকুৱা পৰা দিব ইয়াত তেওঁলোকৰ CC কেমেৰা থাকিব ওকে এনেকুৱা CC কেমেৰা থাকিব তাৰপিছত গ্ৰাউণ্ডখন এনেকুৱা পৰা দৌৰাব এটো 500 মিটাৰ ট্ৰেক ওকে 500 মিটাৰ ট্ৰেক এটো 500 মিটাৰ ট্ৰেক হয় আৰু এই ট্ৰেকটো আপোনালোকে এনেকৈ ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব এনেকুৱা এখন ভি আকৃতি হৈ যায় ওকে ভি আকৃতি হৈ যায়
মানে যেতিয়া আমি স্পীডত যাম হয় না, আমাৰ এটা ৰানিঙত গৈ থাকিম, তেতিয়া অকণমান এইকণতে যদি আপুনি শ্বৰ্টলি মাৰিব বিচাৰে তেতিয়া এইকণত আপোনালোকে ৰ'বলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে এনেকৈ অকণমান আঁতৰাই গৈ এনেকৈ গুচি যাব পাৰে, যেনিবা ৰৈ মেলি অকণমান জাষ্ট খোজ কঢ়া লেখীয়া হৈ যায়। অ'কে, এইকণত এনেকৈ গৈ আপোনালোকে এনেকৈ যাব, বস্তুটো এনেকুৱা মানে। অ'কে, এইফালে বহল, এইফালে ঠেক, এনেকুৱা হয়। এইফালে হেলিপেড থাকে, মানে এইটো হেলিপেড ৰখোৱা ৰাস্তা মানে এটা ট্ৰেক হয়। চ' তাত দিছে তেওঁলোকে গোটেইখিনি পকা, এনেকুৱাৰ পৰা এনেকুৱা লাগে আপোনালোকৰ অকণমান কেঁচা আছে, ধুনীয়া, কোনো পলস নাই, কোনো বোকা নাই, ধুনীয়া একদম একদম ধুনীয়া জেগা। অ'কে, ইয়াত যোনে এসপ্তাহ বা 3 দিন প্ৰেক্টিছ কৰিছে তেওঁলোকেও ইয়াত ৰানিং ৰখাই দিব পাৰিব। মই যিহেতু 1 সপ্তাহ মই ৰানিং কৰিছিলোঁ আৰু মই 21 মিনিটত সোমাইছোঁ, 21 মিনিটত মই ইয়াত কমপ্লিট কৰি দিছোঁ। অ'কে, মই যিহেতু ঘড়ী এটা মই লগৰ এজনৰ পৰা লৈ লৈছিলোঁ, মোৰ ভাইটি এটাৰ পৰা, তাত মই ষ্টপ ৱাটচটো লগাই দিছোঁ। যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ তেতিয়া মোৰ 21 মিনিটছ লাগিছে, ইয়াতকৈ কম লাগিছে, কিন্তু মই যেতিয়া ষ্টপ কৰিছোঁ লাষ্টত 21 মিনিটছ লাগিছে। গতিকে এইটো কাৰণে ইমান চিন্তা বুলিলে কথা নহয়। গতিকে ট্ৰেকটো এনেকুৱা পাব। অ'কে, ট্ৰেকটো এনেকুৱা পাব, খালি আপোনালোকে তাত অলপ বহিব লাগিব। আপোনালোকে যদি ছেকেণ্ড গ্ৰুপত সোমাই আপোনালোকে 5:30, মই ইমানলৈকে সময়লৈ কৈছোঁ, আপোনালোকে 5:30টাৰ ভিতৰত তাৰ পৰা ওলাই আহিব নোৱাৰিব। অ'কে, 5:30 আপোনালোকৰ টাইম লাগিব। যদি ফাৰ্ষ্ট গ্ৰুপত সোমায় তেতিয়াহ'লে আপোনালোকে তাৰ মানে আপোনাৰ কিমান 4:30, অ'কে, 4:30 ভিতৰত ওলাব পাৰিব যদি ফাৰ্ষ্ট গ্ৰুপত সোমায়। আৰু যদি ছেকেণ্ড গ্ৰুপত সোমায় 5:30, আৰু যদি থাৰ্ড গ্ৰুপত সোমায় তেতিয়াহ'লে আপোনালোকৰ 7:30ও হৈ যাব পাৰে, 7:30, 8:30 হ'ব পাৰে। অ'কে, এইটো ইম্পৰ্টেণ্ট। আৰু আপোনালোকে পানী তাত লৈ ল'ব, কাৰণ পানী বহুত প্ৰয়োজন। পানীটো খাই থাকিলে আপোনালোকৰ তেতিয়া কোনো প্ৰব্লেম নহয়। অ'কে, নতুবা আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। হাইট এণ্ড চেষ্ট বহুত ফেইল হৈছে, হাইটত বহুত ফেইল হৈছে যিহেতু ডিজিটেল হৈছে। অ'কে, গোটেইখিনি পুলিচৰ লেখীয়া কৰিছে তেওঁলোকে। চেষ্টত ফেইল কৰিছে, চেষ্টত বহুত দেখিছোঁ, বহুত ল'ৰা চেষ্টত আপোনাৰ বহুত মানে হেভি ল'ৰা, সিহঁতৰ চেষ্টটো নৰ্মেল প্ৰায় 80 ওপৰত, 82, 83 এনেকুৱা আছে, কিন্তু তেওঁলোকে ফুলাব জনা নাই। অ'কে, তেওঁলোকক চান্স দিয়া হৈছে, তেওঁলোকক দুবাৰকৈ চান্স দিয়া হৈছে। অ'কে, দুবাৰকৈ চান্স দিলেও তেওঁলোকে যেতিয়া ফুলাব নোৱাৰিলে, গতিকে তেওঁলোকক ফেইল কৰা হৈছে। অ'কে, আনকুৱালিফাই কৰা হৈছে। মোৰ নৰ্মেল যিটো চেষ্ট সেইটো মোৰ 79 তেওঁলোকে জোখামতে মোৰ 79.8 ওলাইছে। অ'কে, তাৰপিছত মই যেতিয়া ফুলাই দিছোঁ তেতিয়া মোৰ 86.7 ওলাইছে। গতিকে এইটো বি কেয়াৰফুল, তোমালোকে যিসকলে ফুলাব নাজানা ঘৰত ভালকৈ ফুলাই থকা, উশাহখিনি লৈ পেটত জমা কৰাৰ পিছত পেটৰ পৰা আকৌ উলিয়াই দিবা এই যদি বডিত। অ'কে, চেষ্টত ৰখাই দিবা, তেতিয়া তোমালোকৰ এইটো আৰামত হৈ যাব। আৰু যাৰ হাইটত প্ৰব্লেম আছে, মোৰ লগৰ এটা তেওঁ ফেইল হৈছে, 160 আছে, তেওঁ ফেইল কৰা হৈছে। অ'কে, হাইটত নট কোৱালিফাই তেওঁ। গতিকে যাৰ হাইট আছে আৰু চেষ্টটো পুচাপ মাৰি থাকিলে আহি যাব। অ'কে, ভিডিঅ'টো ইমানেই। যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।